एवरीवन स्वागतम जानाइছো অসমীয়া বৰী মইনা চেনেলৰ অন্য এটা ভিডিও লৈ আৰু চাই থাকিব হিখলৈকে ভিডিওটো এতিয়া গৈ আছো নামলে পালনাম হৈছে অলপমান দূৰত হয় ডঙিয়া বুলি কোৱা এখন ঠাইত হৈছে আৰু যাম আমি গাটো মানে ইমানটা ভাল নহয় কাৰণ যোৱাকালি বিয়া হল টোপনি হতিও আছিল আৰু আজিয়ে যাবলৈ মনটো আছিল গটিকে অকনমান কষ্ট কৰি যাও আৰু বছৰটো মোৰ এবাৰে হয় গটিকে অকনমান কষ্ট কৰি যাও আৰু চাই থাকিব ভিডিওটো হিখলৈকে আইভনিউটো যাব আৰু মা আগতে গল বাইদেউ যাব চাই থাকিব আপোনালোকে হিখলৈকে ভিডিওটো তাৰ অকমান দেখাবলৈ চেষ্টা কৰিম বলক আজি ভিডিওটো আৰম্ভ কৰো এইটো ভিডিও বহুত দিনৰ হয় আপোনালোকে দেখি গম পাইছে আৰু বাইদেউ এতিয়া যোৱাই নাছিলে আসলতে ভিডিওটো কৰা আছিল সেই কাৰণে ভাবিলো দি দিও আৰু সেই কাৰণে এডিট কৰি আজি আপলোড কৰিলো আৰু চাই থাকিব হিখলৈকে ভিডিওটো এখানে আমি টমটমত গৈ আছো একে কাপোৰ দুইজনী খালি কালাৰটো বেলেগ আৰু এয়া আমি আহি পালো পালনামৰ ঠাইখিনি বহুত মানুহ আহিছে মানে বহুত দূৰৰ পৰা ভকতসকল আহে আৰু সকলোৱে মিলি একেলগে পাতে বাৰ্ষিক পালনাম আৰু ভাল লাগিলে আহি আপোনালোকে চাই থাকক ভিডিওটো আপোনালোকৰো ভাল লাগিব আমি গৈ পাওঁতে এয়া নাম গাবলৈ ধৰিছে আৰু আমি প্ৰথমতে সেৱা কৰি চাকি বন্তি জ্বলাই লওঁ তাৰ পিছতহে নাম গাবলৈ বহিম
বৰ্তমান সময়ত আহাৰৰ যিটো উন্নয়নৰ বিষয়ে কিছু পৰিৱেশন কৰিবৰ কাৰণে আমি কোৱা আছো। আৰু এইফালে নাম গোৱা শেষ কৰি প্ৰসাদ খালোঁ আৰু ইয়াৰ ভাতো আছে মানে দুপৰীয়া বহুত দূৰৰ পৰা আহিছে ন মানুহ, সেইকাৰণে দুপৰীয়াৰ ভাত খোৱাৰো যোগাৰ কৰিছে আৰু আমি ইয়াৰ ভাত খাবলৈ লৈছোঁ। ভাত পানী খোৱা বোৱা কৰি আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু ইয়াতে ধৰ্মৰ বিষয়ে কিবা কথা জনাব, মানে ভকতসকলে ক'ব, সকলোৱে শুনিব আৰু ৰাতিলৈ হ'ব গুণমালা। আৰু ৰাতি আমি থাকিব নোৱাৰিমেই কাৰণ সৰু পোৱালিটো আছে, মানে বাহঁতৰ ল'ৰাটো আছে, সেইকাৰণে আমি ইমান ৰাতি নাথাকোঁ, মা দুজনী থাকিব। আৰু এইটো ভিডিঅ' ইমানতে সামৰিছোঁ, মানে বাকী আৰু ইমান ভিডিঅ' নকৰিলোৱে ঘৰলৈ অহাৰ পাছত। আৰু ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি। যদিহে ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভালেকেইদিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, আচলতে বিশেষ কাৰণত ভিডিঅ' দিব পৰা নাই। ভিডিঅ' বহুতকেইটা বনোৱা হৈ আছে কিন্তু দিবহে পৰা নাই, গতিকে চাই থাকিব আগলৈ ভিডিঅ'বোৰ। আৰু এই ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাইছে এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।